নমস্কাৰ, পতঞ্জলি তৰফৰ পৰা মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সোঁৱৰণিৰ পাতত সোঁৱৰিম সেই তাহানিৰ কলেজীয়া দিনবোৰৰ কথা। আমি বহু কলেজীয়া বন্ধু একত্ৰিত হৈছোঁ সি বহু দূৰ দূৰণিৰ পৰা আহি মঙলদৈ ছেৰিকালচাৰ অফিচৰ বাকৰিত গছ গছনিৰে পৰিপূৰ্ণ এক সুন্দৰ ঠাই, য'ত চাৰিওফালে সেউজীয়া, চালেই চকু জোৰ পৰি যায়। গেট টুগেডাৰ প্ৰগ্ৰেমৰ বাবে আমাৰ মীনাক্ষী হাজৰিকাই এটি কেক লৈ আহিছে। সেই কেকটো কাটি আমি আমাৰ কাৰ্যসূচীৰ আৰম্ভণি কৰিম। কেক কটা পৰ্ব শেষ হ'ল। এতিয়া সকলোকে একোপাহি ৰঙা গোলাপেৰে আদৰা হৈছে আৰু সকলোৱে নিজৰ পৰিচয় পুনৰবাৰ বন্ধুবৰ্গৰ আগত দাঙি ধৰিছে। কাৰণ ৩০ বছৰ এক দীঘলীয়া সময়, যি সময়ে আমাৰ সকলোৰে দেশত কিবা নহয় কিবা পৰিৱৰ্তন আনিছে, যি পৰিৱৰ্তনৰ বাবে আমি আমাৰ পৰিচয় আমাৰ বন্ধুবৰ্গৰ আগত পুনৰবাৰ দাঙি ধৰিবলগীয়া হৈছে। লগতে জীৱনৰ অগ্ৰগতি, সংসাৰৰ অগ্ৰগতি, জীৱন আৰু সংসাৰৰ ঘাত প্ৰতিঘাত সকলোবোৰ আমি শ্বেয়াৰ কৰিছোঁ আমাৰ বন্ধুবৰ্গৰ মাজত। অনুষ্ঠানটোৰ সকলোবোৰ ফটো তুলিছে টুটুলে। কেমেৰামেন টুটুলৰ কি দম! আলিংগনৰ যেন শেষ নাই। ৩০ বছৰৰ অন্তত বন্ধু বান্ধৱীবোৰক পাই বুকুৰ মাজত যেন আঁকোৱালি লোৱাৰ বাবে সকলোৰে হেঁপাহ। শেখৰৰ খুহুতীয়া অভিনয়, জীৱন্তৰ গীত, বিন্দুৰ কবিতা আৰু বিভিন্নজনৰ সংগীত আৰু কবিতাৰে জীপাল হৈ উঠিছে এই অনুষ্ঠানটি। যদিও বন্ধুবৰ্গৰ মাজত থেংকছ আৰু চৰীৰ কোনো প্ৰয়োজন নাই, তথাপিতো মই সেইসকলক ধন্যবাদ দিছোঁ যিসকলৰ প্ৰচেষ্টাত আজি এটা এনেকুৱা মিঠা দিন আমি উপহাৰ হিচাপে পাইছোঁ। আজিলৈ ইমানেই। আকৌ আহিম নতুন এক সোঁৱৰণি লৈ আপোনালোকৰ মাজলৈ।